হাই হেল্ল' সকলোকে নমস্কাৰ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক আকৌ স্বাগতম জনাইছোঁ। তো এয়া মৰ্ণিং, সেয়া ৰাতিপুৱা সময় মই আহিলোঁ অকণমান মৰ্ণিং ৱাক কৰিবলৈ। তো মই ৰাতিপুৱা পাৰিলে সদায় মৰ্ণিং ৱাক কৰোঁ। তো আপোনালোকেও পাৰিলে অকণমান মৰ্ণিং ৱাক কৰিবলৈ চেষ্টা কৰিব, তেতিয়া হয়তো ভাল লাগিব মৰ্ণিং ৱাক কৰিলে। তো আমাৰ কিছু এনেকৈ মানে মৰ্ণিং ৱাক কৰা জেগা নাই। তো আমাৰ সেই যি জেগা, আমাৰ যি ৰাস্তা, সেই ৰাস্তাই মৰ্ণিং ৱাক কৰোঁ। ফিল্ড আছে, ফিল্ডত কৰোঁ। কিন্তু আমাৰ গাঁৱলীয়া মানে যিটো প্ৰাকৃতিক দৃশ্য ৰাতিপুৱা ভাল লাগে, মানে গছ গছনিৰে যিটো ভৰপূৰ আমাৰ যি গাঁৱলীয়া পৰিৱেশ, সেই পৰিৱেশটো ভাল লাগে ৰাতিপুৱা সময়ত দেখিলে। তো আপোনালোকক দেখুৱাই আছোঁ আমাৰ পৰিৱেশবিলাক। চাই থাকক ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ। এতিয়া খোজকাঢ়ি আছোঁ এইটো ৰাস্তাৰে, দেখিছে? এইটো ৰাস্তা মানে পকী নহয়, কেঁচা ৰাস্তা। তো এই অলপ আগত সেইটো আগত দেখিছে না, সেই আগৰটো হয় পকা ৰাস্তা। সেইটোত ভাল লাগে মৰ্ণিং ৱাক কৰিবলৈ। দেখুৱাম আপোনালোকক। তো মই সোমাইছোঁ এইটো ৰাস্তাত। তো ইয়াতে বোলো মাছ মাৰি আছে নেকি? অঁ, তো চাই থাকক। এটা ধুনীয়া প্ৰাকৃতিক দৃশ্য ৰাতিপুৱা দেখুৱাই আছোঁ। দেখিছে? এইটো মোৰ পিছফালে আছে এখন ডাঙৰ হালজাৰ, দেখিছে? ইমান ধুনীয়া লাগিছে হালজাৰখন দেখিবলৈ এই ৰাতিপুৱা ভাগত। আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, চাওক। তো আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে, দেখিছে? ইমান এটা সুন্দৰ দেখিবলৈ, ইমান এটা সুন্দৰ লাগিছে, দেখিছে? আমাৰ যিটো ৰাতিপুৱা সময়, এই যিটো মানে সূৰ্যৰ তাপত যিবোৰ আমাৰ সেউজীয়া পৰিৱেশখন উজ্বলি উঠিছে, ইমান ধুনীয়া এটা প্ৰাকৃতিক দৃশ্য। আমাৰ যিবোৰ আমাৰ গাঁৱত কেনেকুৱা দৃশ্য থাকে দেখিছে আপোনালোকে? ৰাতিপুৱা এনেকুৱা দৃশ্য উপভোগ কৰিবলৈ বহুত মনটো যেতিয়াও মানে অশান্তি হৈ থাকে ন, ৰাতিপুৱা মনটো অকণমান স্থিৰ হৈ থাকে। তো আমাৰ ৰাতিপুৱা সময় এনেকৈ অকণমান মৰ্ণিং ৱাক কৰিলে, ৰাতিপুৱা সময় এনেকুৱা প্ৰাকৃতিক দৃশ্যৰ লগত যদি আপুনি মিলি যায়, তো আপোনাৰ নিশ্চয় সেই যিটো অশান্ত মনখন মানে শান্ত হৈ পৰে। আৰু এইপিনে আছে আমাৰ হালজাৰৰ লগতে আছে আমাৰ, দেখিছে? সেউজীয়া এখন ধাননি পথাৰ। কি ক'ব গাইজ, আমাৰ দেখিছে? আমাৰ এই গাঁৱৰ পৰিৱেশটো আৰু ক'বই নালাগে, কিমান আৰু আপোনালোকক ক'ম। দেখিছে? আপোনালোকে নিশ্চয় নিজেই দেখিবলৈ পাইছে আমাৰ যিটো আমাৰ এইপিনে দেখালোঁ আমাৰ হালজাৰ, ইমান ডাঙৰ ডাঙৰ হাল গছ, দেখিছে? আৰু এই হালজাৰৰ মানে কাষতে এখন ধুনীয়াকৈ ধাননি পথাৰ। তো আৰু কিমান ধুনীয়া আমাৰ গাঁৱলীয়া এই পৰিৱেশত থাকি পেলাই, যোনে গাঁৱৰ পৰিৱেশত বাস কৰে, তো সেই গাঁৱলীয়া মানুহজনে বা সেই ব্যক্তিজনে গম পায় আমাৰ গাঁৱলীয়া পৰিৱেশত থাকি পেলাই ইমান এটা শান্তিকৰ পৰিস্থিতি, শান্তিকৰ এটা পৰিৱেশ, দেখিছে? ইমান ধুনীয়া। মানে গাঁৱত থাকি পেলাই এটা জ্যোতিয়ে বেলেগ, গাঁৱত থাকি পেলাই এটা মজাই বেলেগ। আমি যিমানে টাউনত নাযাওঁ কিয়, আমাৰ যিটো গাঁৱৰ পৰিৱেশ, যিটো গাঁৱৰ প্ৰাকৃতিক দৃশ্য, সেই দৃশ্য আমি কেতিয়াও সেই টাউনত গৈ নেপাম। তো আমাৰ সেই গাঁৱৰ পৰিৱেশ, আমি যিমানে টাউনত নাযাওঁ, আমাৰ সেই গাঁৱৰ পৰিৱেশলৈ মনত পৰিবই। আমাৰ গাঁৱৰ যি প্ৰাকৃতিক দৃশ্য, সেই প্ৰাকৃতিক দৃশ্যলৈ আমাৰ মানে মনটো টানি আনিবই। আৰু ইয়াত ৰাতিপুৱা সময় দেখিছে কোনোবা এনেকৈ মানে যিবোৰ খাল, সেই দিছে এইটো খাল, ডাঙৰ এটা খাল, সেই খালখন মানে মাছৰ কাৰণে এনেকৈ ৰাতিপুৱা এনেকুৱাকৈ দেখিছে তেখেতে মেচিন লগাইছে, মেচিন লগাই কাৰণে পানীবোৰ মানে শুকাইছে, পানীবোৰ শুকাই পেলাই মাছ ধৰিব। তো তেখেতে এনেকৈ জা চলাইছে। তো এতিয়াওতো ৰাতিপুৱাৰ পৰা তেখেতে মানে লাগি গৈছে একদম, দেখিছে কেনেকুৱাকৈ মেচিনেৰে পানী সিঁচি আছে। তো মাছ মৰাৰ কাৰণে সিহঁতে এনেকুৱা ব্যৱস্থা কৰিছে। আৰু দেখিছে মানে সিহঁতে মাছ ধৰাৰ কাৰণে মানে গোটেইবিলাক ৰেডি, যন্ত্ৰ পাতি দেখিছে কেনে বাল্টি চাল্টি মানে গোটেইবিলাক ৰেডি কৰি ৰাখিছে। মানে পানীটো যেতিয়া শুকাই যাব, তেতিয়াহ'লে মানে মাছ ধৰিব মানে হৈ যাব, সেইকাৰণে মানে গোটেইবোৰ বস্তু ৰেডি। আৰু আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে আছিল। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে, লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজিলৈ থেংক ইউ, বাই বাই।